নমস্কাৰ আপোনালোক সকলোকে মামুচ কিচেনলৈ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ খুতৰীয়া শাক বিলাহী লগত পাভ মাছৰ খুব ধুনীয়া সুন্দৰ তৰকাৰী এখন। বাৰীৰ পৰা মই খুতৰীয়া শাক এডালমান ওলাইছোঁ। এতিয়া শাকৰ বতৰ নহয় বাৰু, তথাপিতো আমাৰ বাৰীখনত মাজে মাজে খুতৰীয়া শাক লাই শাক দুটামান গজি থাকে। এতিয়া শাকৰ বতৰ নহ'লেও শাক খাবলৈতো সকলোৱে ভালেই পায়, ভালেই লাগে। সেয়েহে ভাবিলোঁ পাভ মাছৰ লগত আজি মই খুতৰীয়া শাক বিলাহী ধুনীয়া তৰকাৰী এখন বনাম। আহকচোন বনাওঁ। হালধি অকণমান সানি পাভ মাছকেইটা ৰেডি কৰি ল'ম। নিমখ হালধি অকণমান দি দিছোঁ। ধুনীয়াকৈ মই পাভ মাছকেইটা সানি ল'ম। বিলাহীটো সৰু সৰুকৈ কাটি ল'ম। বিলাহী কেইটুকুৰ মই মিক্সিৰ জাৰত দি দিছোঁ। এই যে খুতৰীয়া কেইডাল মই কাটি কাটি সৰু সৰুকৈ মিক্সি জাৰত দিম। মই কাটি পালে নবনাওঁ তৰকাৰীত, মানে অকণমান জেংজেঙীয়া হৈ থাকে তৰকাৰীখিনি। তো এনেকৈ বনাই খালে তৰকাৰীখন বৰ ধুনীয়া হৈ যায়। এতিয়া চাওক কি ধুনীয়াকৈ মিহি হৈ গৈছে। কেৰাহীখন অকণমান গৰম হ'লে মই তেল দিম। মই কেৰাহীত তেল দিছোঁ। মাছখিনি ফ্ৰাই কৰি ল'ম ধুনীয়াকৈ। খুব বেছি এটা নাভাজোঁ আৰু এটা জোখত মই মাছখিনি ভাজি ল'ম। তেলখিনি গৰম হৈ গৈছে। এতিয়া মই এটা এটাকৈ মাছ ফ্ৰাই কৰি ল'ম। পাভ মাছ অকণমান ফুটে দেই, এনেকৈ সাৱধানে ভাজিব লাগিব। এয়া মোৰ মাছ ভজা হৈ গ'ল। এতিয়া মই তেলত অকণমান পাঁচফোৰণ দিম। এয়া মই পাঁচফোৰণ আৰু জলকীয়া এটা এতিয়া মই শাকখিনি দি দিম। অকণমান লৰাই দিছোঁ। শাকখিনি দি অকণমান ভাজিম, তাৰপিছতহে মই পানী দিম। এনেকৈ বনালে তৰকাৰীখন বহুত সোনকালে হয়। শাক সৰু সৰুকৈ কুটি পেলাই বনালেও তৰকাৰীখন সুন্দৰ হয় খাবলৈ, কিন্তু এনেকৈ বনালে সোনকালে হয়, বহুত সোনকালে হয়। আৰু এনেকৈ বনাই খাবচোন আপোনালোকে, ভালো লাগিব, সোনকালেও হ'ব। এতিয়া মই বাতিটোৰে আৰু অকণমান পানী দি দিছোঁ। এতিয়া ধুনীয়াকৈ মোক উতল আহিবৰ কাৰণে অকণমান সময় থৈ দিম আৰু ঢাকোনখন মাৰি দিম। এতিয়া ধুনীয়াকৈ উতল আহিছে। মই ইয়াত জোখমতে নিমখ অকণমান দি দিম আৰু হালধি মই অকণমানহে দিম দেই। মই গ্ৰীণ কালাৰটো হৈ থাকিলে মানে বৰ ভাল পাওঁ, দেখিবলৈ ভাল লাগে, সেইকাৰণে মই হালধি একদম কমাই ব্যৱহাৰ কৰিছোঁ। এতিয়া মই মাছকেইটা দি দিম। মাছকেইটা দি দিছোঁ। আৰু অকণমান উতল আহিবলৈ দিম। ঢাকোনখন মাৰি দিছোঁ। অকণমান উতল আহিলে ভাল হ'ব। হৈয়ে গ'ল আমাৰ শাকৰ তৰকাৰী। বৰ ধুনীয়া গোন্ধ এটা ওলাইছে দেই। আপোনালোকে বনাই খাব আৰু খাই কেনেকুৱা লাগে মোক জনাব দেই কমেণ্টত। এতিয়া শেষত মই ধনিয়া অকণমান দি দিছোঁ। জ্বলা যদি আপোনালোকে বেছি খাই জ্বলা দিব পাৰে 2-3 জোপ। মই জ্বলা কমেই ব্যৱহাৰ কৰোঁ। এয়া হৈ গ'ল শাকৰ তৰকাৰী, আজি ৰেডিয়ে হৈ গ'ল। এয়া আজি তৰকাৰী সম্পূৰ্ণভাৱে ৰেডি হৈ গ'ল। খুতৰীয়াৰ লগত বিলাহী দি পাভ মাছৰ সুন্দৰ শাকৰ তৰকাৰী ৰেডি হৈ গ'ল। আৰু মোৰ এই চেনেলটো যদি আপোনালোকৰ ভাল লাগে, আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক এটাও কৰি দিব। আজি আহোঁ। নমস্কাৰ, ধন্যবাদ।